অলপ দিন আগত আমি ৰাজস্থানৰ সুৰতগড়ত ওচৰ পাজৰ অঞ্চলবোৰ কেনেকুৱা বুলি চাবলৈ ওলালোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰত্বত এটা থাৰ্মেল প্লান্ট আছে বুলি শুনি আমি সেইটোনো দেখিবলৈ কেনেকুৱা তাকে চাবলৈ বুলি ওলালোঁ। ওলাই যাওঁতে দেখিছেনে এই ভিডিঅ'টোত বতৰটো ঠিকেই আছিলে, ধুনীয়াকৈ ৰ'দ চদ দি আছিলে। প্ৰায় 5-6 কিলোমিটাৰমান যোৱাৰ পাছত বতৰটো অকণমান গোমা হৈ আহিলে। যদিও গোমা হৈ আহিছিল, কোনো বতাহ বৰষুণ নাছিল, কিন্তু যেনেকৈ সময়বোৰ পাৰ হৈ গৈ আছিল আৰু কেই কিলোমিটাৰমান আগবাঢ়ি যোৱাৰ পাছত অলপ বতাহ বলিব আৰম্ভ কৰিলে। ভিডিঅ'টোত দেখিছেনে কেনেকৈ ভিজিবিলিটি কমি গৈছে? এইবোৰ হৈছে বালিৰ ধুমুহা। আমি থকা অঞ্চলটোত মানে সুৰতগড়ত বহুতো চেণ্ড ডিউনছ আছে। চেণ্ড ডিউনছ মানে বালিৰ টিলা। সৰুৰে পৰা আমি উত্তৰ ভাৰতৰ ধূলিৰ ধুমুহাৰ বিষয়ে শুনি আহিছোঁ, কিন্তু হাৰিয়ানাতো মই ধূলিৰ ধুমুহা বহুতো দেখিছোঁ, কিন্তু এই বালিৰ ধুমুহা প্ৰথম এয়া ৰাজস্থানতেই দেখিলোঁ। খন্তেকতে দেখিছেনে ভিজিবিলিটি একদম জিৰ' কৰি পেলালে। দিনতেই লাইট জ্বলাবলগীয়া হৈ গ'ল গাড়ীত, কিন্তু হ'লেও ভিজিবিলিটি একদম নাছিলে। বাইকত যোৱাসকলৰ চাগে অৱস্থা বেয়া হৈ গৈছে, যিহেতু ইয়াত ধূলিৰ লগত প্ৰচণ্ড পৰিমাণৰ বালিও উৰি আছিলে। বহুতো চেণ্ড ডিউন থকাৰ বাবে ধূলিতকৈ বেছি বালিহে উৰিছিলে। ইমান ভয়ংকৰ বালিৰ ধুমুহা এই প্ৰথম ৰাজস্থানত আহিয়ে দেখিলোঁহি। ৰাস্তাৰ দুই কাষৰ সৰু সুৰা জোপোহা গছবোৰ উভালি আনি ৰাস্তাৰ মাজত দম খাইছিলহি, আৰু লগতে ধূলি বালিৰ উৎপাতটো আছিলে। যাবলৈ প্ৰায় ভয় লাগি গৈছিল। এওঁক ক'লোঁ, আৰু আগলৈ নগৈ আমি ইমানতে ঘৰলৈ উভতি যোৱাই ভাল, যিহেতু অচিনাকি জেগা, ইমান ধূলি ধুমুহাৰ মাজত আগত গৈ বা কি বিপদত পৰোঁ, ৰাস্তা পদূলি দেখা নোপোৱা হৈ গ'লে বা বেলেগ গাড়ীয়ে খুন্দিয়াই দিলে কি হ'ব। তাকে কৈ মই ঘৰলৈ উভতি যাবলৈ বুলি ইনচিষ্ট কৰিলোঁ। সাৱধানে আনিবা দে, লাহে লাহে শ্ল' কৰি। ডাঙৰ গাড়ী আস্তে গাড়ী আছে। এইবোৰ জিটি উৰি আহিব পাৰে কচৰা, সেইকাৰণে লাহে লাহে নিয়া। এইটো টাৰ্ণিংটো নাছিলে জানো? ৰাস্তাটোৰ তলফালে চাওকচোন, কি পৰিমাণে ধূলি নহয় বালি উৰিছে। ইমান স্পীডত, ইমান ফ'ৰ্চত এই ধুমুহাত মানে বালিবোৰ উৰি আহিছে, দেখি ভয়ে লাগি গৈছে। আৰু ভিজিবিলিটি দেখিছেনে? জিৰ'ই হৈ গৈছে, ৰাস্তাটো নেদেখাই হৈ গৈছোঁ আমি। ইমান ভয়ংকৰ ধুমুহা আগতে কেতিয়াও দেখা নাছিলোঁ। আমি গাড়ীখন ঘূৰাই এতিয়া ঘৰলৈ বুলি উভতি আহিছোঁ। ইমান ভয়ংকৰ ধুমুহা বালিৰ। ৰাস্তাত এনেকুৱা ভয়ংকৰ অভিজ্ঞতা আমাৰ আৰু এবাৰ হৈছিল। যোৱা বছৰ ল'ৰাই JEE মেইনছ এক্সাম দি দিল্লীৰ পৰা হাৰিয়ানালৈ আমি ঘূৰি আহি থাকোঁতে প্ৰায় সন্ধিয়াই হৈ গৈছিল, যিহেতু পিছবেলা পৰীক্ষা শেষ হ'ল। তাৰ পাছত আমি পৰীক্ষা হলৰ পৰা গাড়ীলৈকে, গাড়ী য'ত পাৰ্কিং কৰি থৈছিলোঁ তালৈকে আহোঁতে যিহেতু বহুত ভিৰ হৈছিল সেইদিনা চেণ্টাৰটোত, পেৰেণ্টছ আৰু কেণ্ডিডেট চব মিলাই এটা ভয়ংকৰ ভিৰ হৈছিল। সেই পৰীক্ষা হলৰ পৰা আধা কিলোমিটাৰ ৰাস্তা গাড়ীখন পাৰ্কিং কৰি থোৱা জেগালৈকে বহুত সময় লাগি গ'ল। ইমান ভিৰৰ মাজত লাহে ধীৰে ঠেলি হেঁচি ওলাই আহোঁতে প্ৰায় ঘণ্টাতকৈ বেছি লাগি গ'ল। তাৰ পাছত আমি দিল্লীৰ পৰা ঘৰলৈ উভতোতে হঠাতে কুঁৱলী পৰিলে, মানে ডাঠ কুঁৱলীৰ এলাৰ্ট আহিলে। ফোনত মেছেজ আহিলে যাতে কোনেও গাড়ী লৈ এইফালে অহা যোৱা নকৰে, অলপ সময় পাছতে ডাঠ কুঁৱলী পৰিব বুলি এলাৰ্ট আহিলে। এনেকুৱা এলাৰ্ট প্ৰায়ে নৰ্থ ইণ্ডিয়াত ফোনবোৰত আহি থাকে, যিহেতু নৰ্থ ইণ্ডিয়াত ভয়ংকৰ ডাঠ কুঁৱলী পৰে, সেয়েহে বতৰ বিভাগৰ পৰা প্ৰায়ে এনেকুৱা ৱাৰ্ণিং জাৰি কৰি থাকে।
কিন্তু আমি যেহেতু সন্ধিয়া হৈ গ'ল আগদিনাৰ পৰা আমি এনে হোটেলত দিল্লীতে আছিলোঁ পৰীক্ষা শেষ হ'লে ঘৰলৈ ঘূৰি যাম বুলি হোটেলখনো এৰি দিলোঁ গাড়ীত ৰৈ আছিলোঁ ল'ৰা আহিলে বেটা আহিলে একেলগে আৰু আমি চিধা হাৰিয়ানা ঘৰলৈ উভতি যাম বুলি প্ৰায় 200-250 কিলোমিটাৰ তো সেই ৱাৰ্নিংটো বা যিটো বতৰ বিজ্ঞানৰ ফালৰ পৰা জাননী আহিছিলে নটিচ আহিছিলে সেইটোক অৱজ্ঞা কৰি আমি গাড়ীখনলৈ লাহে লাহে গৈ থাকোঁ বুলি ওলাই আহিলোঁ প্ৰায় 1-1.5 ঘণ্টা আমি ওলাই অহাৰ পাছত যিমান ভয়ংকৰ ডাঠ কুঁৱলী পৰিলে নহয় আমি মানে গাড়ীখন আগলৈ নিব নোৱাৰা হৈ পৰিলোঁ ভিজিবিলিটি হাইৱেত ভিজিবিলিটি আপুনি জিৰ' মানে ভাবকচোন কিমান ভয়ংকৰ ঘটনা তথাপিও আমি মনত আছে সেইবাৰ প্ৰায় 250 কিলোমিটাৰ আমি প্ৰায় 20 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গাড়ী চলাই আহি ৰাতি 2টামান বজাত ঘৰ পালোহি মানে ইমান এটা ভয়ংকৰ এক্সপেৰিয়েন্স আজিও ঠিক দেখিছে নহয় এয়া হঠাতে এটা মানে কেনেকুৱা ঘটনা ঘটি গ'ল হঠাতে এই বালিৰ ধুমুহা আহিলে আমি ঘৰৰ পৰা ওলাই আহোঁতেতো বতৰটো ঠিকেই আছিলে তেনেকুৱা হৈ যায় কেতিয়াবা লাইফত এনেকুৱা অভিজ্ঞতা হয় আমাৰ কেইবাবাৰো হৈছে এনেকুৱা ওলাই আহোঁতে বতৰ ঠিক থাকে মাজ ৰাস্তাতে বতৰ বেয়া হৈ যায় এনেকুৱা আমি কেইবাবাৰো ফেচ কৰিছোঁ পাছত এইবোৰ বাৰু মনত পৰিলে ভালেই লাগে বহুত ৰোমাঞ্চকৰ ঘটনা বুলি ভাবি ভাল লাগে কিন্তু যিটো সময়ত আমি এই ফেচটোৰ মাজেৰে গৈ থাকোঁ তেতিয়া অকণমান ভয় লাগে এয়া এইদৰে ঘূৰি আহি এটা ৰেলৱে ক্ৰছিং পালোহি তাতে গাড়ীখন অলপ দেৰি ৰখাবলগীয়া হ'ল আৰু ধূলিৰ ধুমুহাও প্ৰায় কমি আহিলে এটুপ দুটুপকৈ বৰষুণো পৰিবলৈ আৰম্ভ কৰিলে আৰু যিমানে বৰষুণৰ পৰিমাণ বাঢ়িছে এটুপ দুটুপকৈ সিমানে মানে চাৰিওফালে পৰিৱেশটো অলপ চাফা হ'বলৈ ধৰিছে